জীৱনত বহুত অৰ্জুন দেখিছো, কিন্তু এই ভাগ অৰ্জুন মোক নেপালে। পৰ্বতখন যে থিয়, ইমান যদি ভালেই পাইছিলা পলুৱাইনো নিনিলা কিয়? একশ্যনৰ কথা ক'বই নালাগে, খুব ধুনীয়া বলিউড ষ্টাইলত পুৰা একশ্যন দিছে, বহুত একশ্যন মুভি হয়। কাহিনীত বহুত মানে টুইষ্ট আছে, ছাছপেন্স আছে, বহুত এনেকুৱা কিছুমান মানে ছাছপেন্স আছে চিনেমাখনত, তো অবাক হৈ যাব আপুনি। এখন বিগ বাজেট চিনেমা, প্ৰায় 4 কোটি টকা খৰচ কৰিছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? ব'লক আজি এখন চিনেমা চাব যাওঁ। চিনেমা বুলি কওঁতে মনত জানিছে চাগে, ধৰিব পাৰিছে চাগে, ৰবিদাৰ ৰুদ্ৰ চলি আছে আৰু ৰুদ্ৰ চাবলৈ যাওঁ। আৰু চিনেমাখনৰ ওপৰত বহুখিনি চেলেঞ্জ আহি গৈছে ইতিমধ্যে, আৰু যোৱা 27 তাৰিখে শুক্ৰবাৰৰ দিনা ৰিলিজ হৈ গৈছে। আৰু ৰিলিজ হোৱাৰ দিনাৰ পৰা আজিলৈকে মানে ফুল্লি হাউচফুল ক'তো এটা এনেকুৱা এটা হল নাই য'ত খালী আছে। ইনফেক্ট মই নিজে 27 তাৰিখৰ পৰা বুকিং কৰি মানে আজি যেনে তেনে ছিট পাইছোঁ। আৰু আহি পালোঁ এয়া যোৰহাটৰ আইনক্স চিনেমা হল। ব'লক তেতিয়াহ'লে চিনেমাখন চাই আহোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চটো দিবলৈ চেষ্টা কৰিম কেনেকুৱা হৈছে চিনেমাখন। আৰু এয়া মানুহ চাওক, দৰ্শকৰ পূৰা বিপুল সমাদৰ লাভ কৰিছে চিনেমাখনে, পূৰা হাউচফুল হৈ গৈছে। আৰু গাইজ চাই আহিলোঁ ফাইনেলি চিনেমাখন। মোৰ ফালৰ পৰা ক'বলৈ চিনেমাখন খুব ধুনীয়া, মানে ক্লাছ চিনেমা বনাইছে অসমীয়া চিনেমা হিচাপে। আৰু অসমীয়া চিনেমা জগতে এখন বিগ বাজেট চিনেমা, প্ৰায় 4 কোটি টকা খৰচ কৰিছে চিনেমাখনত। মানে ইমান টকা এতিয়ালৈকে অসমীয়া চিনেমাত খৰচ কৰা নাই, আৰু বিগ বাজেটৰ চিনেমা হিচাপে খুব ধুনীয়া বনাইছে। কাহিনী ফালৰ পৰা ক'বলৈ গ'লে কাহিনী অলমষ্ট ঠিকেই আছে। কাহিনীত বহুত মানে টুইষ্ট আছে, ছাছপেন্স আছে, বহুত এনেকুৱা কিছুমান মানে ছাছপেন্স আছে চিনেমাখনত, তো অবাক হৈ যাব আপোনালোকে চালে। আৰু সেইফালৰ পৰা ক'বলৈ গ'লে কাহিনী বাৰু মোৰ মতে আৰু অলপ ভাল কৰিব পাৰিলে হয় কাহিনীটো। বাকী যি নহওক ঠিকে আছে, এতিয়াও কাহিনী বহুত ধুনীয়া বনাইছে, টুইষ্ট আছে বহুত। আহোঁ চিনেমাখনৰ একশ্যনৰ কথা ক'বই নালাগে, খুব ধুনীয়া বলিউড ষ্টাইলত পুৰা একশ্যন দিছে, বহুত একশ্যন মুভি হয়। আৰু একশ্যন কমেডি খুব ধুনীয়াকৈ আছে, খুব ধুনীয়া কমেডিও কৰিছে চিনেমাখনৰ। কমেডি চিনো আছে বহুত ধুনীয়া। একশ্যনৰ কথাটো ক'বই নালাগে। আৰু চিনেমাখন সম্পূৰ্ণ নেশ্যনেল ছিকিউৰিটিৰ ওপৰত বনোৱা চিনেমা। বহুখিনি কাল্পনিক কাহিনী যদিও কাল্পনিক কাহিনীৰ জৰিয়তে কিছুমান বাস্তৱ জীৱনৰ কথা কিছুমান দাঙি ধৰিবলৈ চেষ্টা কৰিছে খুব ধুনীয়াকৈ। লগতে চিনেমাখনত অসমৰ এটা নিষিদ্ধ ঘোষিত সংগঠনৰ কথা খুব ধুনীয়াকৈ উল্লেখ কৰিছে। সেই সংগঠনত আমাৰ অসমৰ মানে যুৱকবিলাক কেনেকৈ গৈ ধ্বংস হৈছিলে, নিজৰ জীৱন ধ্বংস কৰিছিলে, ঘৰখনৰ তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ ঘৰখন কেনেদৰে ধ্বংস হৈছিলে, সেই বিষয়ে খুব ধুনীয়াকৈ উল্লেখ কৰিছে, মানে দেখুৱাবলৈ চেষ্টা কৰিছে। তো ইয়াৰ লগতে আৰু চিনেমাখনত বিশেষকৈ মোৰ আটাইতকৈ বেছি ভাল লাগিছে আমাৰ যিবিলাক অসমীয়া সংস্কৃতি, গুৰুজনাৰ সৃষ্টি সেইবিলাক মানে খুব ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছে। তাত খুব ধুনীয়াকৈ দেখুৱাইছে সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্য, ভাওনা, গাঁৱৰ পৰিৱেশ দেখুৱাইছে। এইখিনি খুব ধুনীয়া লাগিছে। আৰু এইখিনি যে এই অসমীয়া সংস্কৃতি যে আজিৰ প্ৰজন্মই শিকিব লাগে, বা আজিৰ প্ৰজন্মই যে শিকাটো উচিত, সেই বস্তুখিনিও খুব ধুনীয়াকৈ দেখুওৱা হৈছে। ভাল লাগিলে চিনেমাখন চাই, আপোনালোকেও চাব, যদি এতিয়ালৈকে চোৱা নাই চাব। আৰু চিনেমাখনত মানে কিছুমান মানুহে এতিয়া সমালোচনা কৰি আছে, কণ্ট্ৰভাৰ্চি কৰিছে, চিনেমাখন কোনোবা বেলেগ চিনেমাৰ পৰা মানে ক্লিপ কপি পেষ্ট কৰিছে বুলি। আচলতে সেই বস্তুকেইটা কি কয় ইমান সেইবিলাক মই ক'বলৈ বিচৰা নাই, কাৰণ সেইবিলাক বস্তু ৰুদ্ৰৰ টীম, পৰিচালক, ডাইৰেক্টৰ, তেওঁলোকে নিজে ক'ব, কি কয় তেওঁলোকে জানিব। বাকী কিন্তু ইমান চেলেঞ্জিং হৈছে যদিও চিনেমাখন এতিয়ালৈকে খুব ধুনীয়াকৈ দৰ্শকক সঁহাৰি পাই আছে, আৰু খুব ধুনীয়া কালেকশ্যন কৰি আছে। অসমৰ সকলো ছবিগৃহৰ লগতে ভাৰতৰ মানে অসমৰ বাহিৰৰ প্ৰায় বহুকেইটা ছবিগৃহত চিনেমাখন খুব ধুনীয়াকৈ চলি আছে। পূৰা অসমততো ক'বই নালাগে, অসমততো পূৰা ধামাকা চলি আছে মানে। আৰু আমি জানো ৰবি শৰ্মাৰ যি শ্ৰী ৰঘুপতি আছিলে, শ্ৰী ৰঘুপতিখনে কেনেকুৱা এটা ৰেকৰ্ড কৰিছিলে। আৰু তাৰপিছতে আজি প্ৰায় এমাহৰ আগত ৰিলিজ হোৱা ভাইমন্দা, তো ভাইমন্দাখনো খুব ধুনীয়া এটা ৰেকৰ্ড কৰিছে। এতিয়ালৈকে ভাইমন্দাৰ সমান কোনো কালেকশ্যন কৰিব পৰা নাই, প্ৰায় 13 কোটি 80 লাখ টকা এতিয়া বৰ্তমানলৈকে কালেকশ্যন কৰিলে। আৰু এতিয়া যে ৰুদ্ৰ চলি আছে, ৰুদ্ৰৰ চলি থকাৰ মাজতো কিন্তু প্ৰায় হলতে এটা শ্ব' ভাইমন্দাৰ চলি আছে, এতিয়াও মানুহে চাই আছে ভাইমন্দা। আৰু আহক সকলোৱে ৰুদ্ৰ চাওক, অসমীয়া চিনেমা চাওক, অসমীয়া চিনেমাক আগুৱাই লৈ যাওক, তেতিয়া ভাল অসমীয়া চিনেমা চাবলৈ পাম। আশা কৰোঁ ৰবি শৰ্মাই ইয়াতকৈও ধুনীয়া চিনেমা বনাওক, ইয়াতকৈও হেভি বাজেটৰ চিনেমা বনাওক, আৰু অসমীয়া চিনেমা আগুৱাই লৈ যাওক। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, লগতে কমেণ্ট কৰিব, জনাব চিনেমা যদি চাবলৈ গৈছে, আৰু নাই যোৱা যদি যাওক, গৈ আহিও জনাব কেনেকুৱা পালে চিনেমাখন। থেংক ইউ।